আইনখন ইতিমধ্যে সংসদত আইন হৈছে অসমত 12 জন মানুহে এতিয়ালৈকে আবেদন কৰিছে আৰু 3 জনে নাগৰিকত্ব পাইছে গতিকে এই আইনৰ গুৰুত্ব আপোনালোকে তাৰ পৰাই অনুভৱ কৰক অসমৰ ক্ষেত্ৰত 12 জনে আজিলৈকে আবেদন কৰিছে 12 জনৰ ভিতৰত 3 জনে নাগৰিকত্ব পাইছে 9 জনৰ আবেদন বিবেচনাধীন হৈ আছে যি 20 লাখ 25 লাখৰ টাৰ্গেট দিছিলে তাত 12 জনেহে আজিলৈকে আবেদন কৰিছে যোৱা 2টা বছৰত গতিকে এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰাসংগিকতা আছে আপোনালোকে নিজেই ঠিক কৰিব পাৰিব আজি 7000 মহিলা ইয়াত পাইছে আমাৰ বাকি মহানগৰত আৰু 5500 মহিলাই পাব জালুকবাৰীত সংখ্যাটো তুলনামূলকভাৱে কম আন সমষ্টিসমূহত 40000 30000 মহিলাই পাইছে এই যিসকল ব্যক্তি আপোনালোকে বিজেপি ত্যাগ কৰা বুলি কৈছে তেওঁলোকক আজি 5 বছৰ আপোনালোকে বিজেপিৰ কোনখন সভা দেখিছে তেওঁলোকে লোকসভা নিৰ্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল যোৱা বিধানসভা নিৰ্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল এতিয়া যিখিনিয়ে পিছফালৰ পৰা সমৰ্থন কৰি আছিল এতিয়া তেওঁলোকে সন্মুখলৈকে ওলাই আহিব আমি তেওঁলোকক শুভেচ্ছা দিছো কিন্তু বিজেপিৰ পৰা পদত্যাগটো অলপমান টান শব্দ কাৰণ বিজেপিৰ কোনো মিটিংতে আপোনালোকে তেওঁলোকক দেখিছিলে যদি আপোনালোকে জনাব পাৰে 2021 চনৰ পিছত তেওঁলোকৰ বিজেপিৰ লগত কোনো সম্পৰ্কও নাছিল আৰু